আজি কৰিম 1 মিনিটত সৰল কৰা কেনেকৈ শিকিবা চোৱা 1 মিনিটত আমি কেনেকৈ সৰল কৰিব পাৰো সিম্পলিফিকেশন তোমালোকক মাত্ৰ 1 মিনিট নালাগে মই 1 মিনিটত শিকাই দিম তোমালোকে 30 সেকেন্ডত কৰিব পাৰিবা চোৱা কেনেকৈ প্ৰথমতে কি হৈছে চোৱা কি দিছে -4 দিছে ইয়াত দিছে প্লাস মাইনাস ব্ৰেকেট -3 ইনটু 4 প্লাস 3 ডিভাইড 3 -2 ইকুয়াল টু কিমান হ'ব এইটো কি আছে শুদ্ধটো ইয়াত দিয়া আছে তোমালোক ওলাব লাগে ঠিক আছে সো কেনেকৈ ওলাম প্ৰথমৰ কাম হৈছে কি আমাৰ ব্ৰেকেটৰ কাম প্ৰথম কাম কি ব্ৰেকেটৰ কাম তাৰ পিছত কাম কি তাৰ পিছত কাম হৈছে হৰণৰ কাম মনত ৰাখিবা তাৰ পিছত কাম কি পূৰণৰ কাম তাৰ পিছত কাম হৈছে কি যোগ তাৰ পিছত হৈছে কি বিয়োগ মনত ৰাখিবা এইটো ব্ৰেকেটটো এই প্ৰথমতে ব্ৰেকেট তাৰ পিছত ডিভাইড তাৰ পিছত ইনটু তাৰ পিছত প্লাস তাৰ পিছত মাইনাস মনত ৰাখিবা এই ফৰ্মুলা অনুযায়ী কি কৰি দিম আমি এইটো কৰি দিম প্ৰথমতে মনত ৰাখিবা কি কৰিব লাগে আমাৰ কাম হৈছে ব্ৰেকেটটো উঠাব লাগে চোৱা কেনেকা -4 আছে প্লাস আকৌ এবাৰ উঠাইলো -3 ইনটু 4 আছে 4 প্লাস 3 আছে 3 ডিভাইড কিমান আছে 3 -2 হল চোৱা এইটো ওলাই দিম এইটো মেথডত সেম কোনটো মেথডত এইটো মেথড চোৱা প্ৰথমতে কাৰ কাম কৰিব লাগে ব্ৰেকেটৰ কাম হয় প্ৰথমতে ব্ৰেকেটৰ কাম কৰি দিও চোৱা -4 আছে 4 ৰাখি দিম প্লাসে মাইনাসে যেহেতু ব্ৰেকেটত আছে গতে ব্ৰেকেটটো প্লাসে মাইনাস কি হয় মাইনাস মন দিবা প্লাসে মাইনাস কি হয় মাইনাস তো মাইনাস কিমান থাকিব প্লাসে মাইনাসে -3 আছে 3 বহাই দিলো বুজি পাইছা আচ্ছা মাজত কি সম্পৰ্ক আছে পূৰণ আছে আমি পূৰণ ৰাখি দিম 4 আছে 4 ৰাখি দিবা বুজি পাইছা প্লাস চিন আছে প্লাস 3 আছে 3 ৰাখি দিবা ডিভাইড আছে ডিভাইড তাৰ পিছত 3 আছে 3 -2 বুজি পাইছা তাৰ পিছত কাম কি আমাৰ এইটো কৰি দিলো এতিয়া কাম হৈছে কি হৰণ চোৱা হৰণ কৰি দিম প্ৰথমে 3 দি পেলাই 3 যাব কেবাৰ একবাৰ চোৱা ইয়াতে কিবা -4 -3 ইনটু 4 প্লাস 3 ডিভাইড 3 কেবাৰ গৈছে একবাৰ গৈছে 1 ৰাখি দিবা বাকি এইটো শেষ কালি একেই আছে -2 আছে 2 এতিয়া কাম কি পূৰণৰ কাম মন ৰাখিবা সিৰিয়ালি কৰি দিবা -4 আচ্ছা এতিয়া কি কৰি দিম পূৰণ কৰি দিম মাজতে কি সম্পৰ্ক আছে এই দুটা সচন পূर्ण সম্পৰ্ক আছে গতিকে আমি কি কৰি দিম পূৰণ কৰি দিম 3 ৰ লগত যদি আমি 4 পূৰণ কৰি দিও 3 4 গুণ কিমান হ'ব 12 আৰু প্লাসে আৰু মাইনাসে পূৰণ কৰি কি হ'ব -3 4 গুণ কিমান হ'ব 12 প্লাস 1 আছে 1 ৰাখি দিবা -2 আছে 2 ৰাখি দিবা হল এতিয়া মাইনাসৰ কিটা গুটেই কিটা একেলগে কৰি দিয়া প্লাসৰ তো 1 আছে 1 ৰাখি দিবা ঠিক আছে চোৱা মাইনাসৰ কিমান আছে আমাৰ 4 আছে আৰু ইয়াত আছে 12 12 ৰ 4 কিমান 16 16 ৰ 2 কিমান হ'ব মাইনাসৰ আমাৰ 18 আৰু প্লাসৰ 1 আছে 1 ৰাখি দিবা চোৱা এটা প্লাসৰ এটা যেহেতু মাইনাসৰ তেতিয়ালে কি হৈ যাব আমাৰ কমি যাব মন ৰাখিবা প্লাসৰ এটা আৰু মাইনাসৰ এটা হলে কি হৈ যায় কমি যায় ডাঙৰটোৰ পৰা সৰুটো কি হৈ যায় আতৰি যায় তো 18 ৰ পৰা যদি 1 গুছি যায় থাকিব কিমান আমাৰ মাইনাসৰ 17 উত্তৰটো আছে ক'ত চোৱা -17 সি নম্বৰ অপচন বুজি পাইছা আশা কৰো বুজি পাইছা